নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। বন্ধুসকল, মই আজিৰ ভিডিঅ'টো দেখুৱাম কেনেদৰে আপোনালোকে ধনী এপৰ পৰা আপোনালোকে কেনেদৰে ৰিচাৰ্জ কৰিব পাৰিব। বন্ধুসকল, ইয়াৰ আগৰ ভিডিঅ'টোত মই দেখুৱাইছিলোঁ কেনেদৰে আপোনালোকে ধনী ৱালেট বেলেঞ্চত কেনেদৰে মানি এড কৰিব পাৰিব। সেই ভিডিঅ'টো যদি এতিয়ালৈকে চোৱা নাই তেনেহ'লে ওপৰৰ আই বাটনটোত ক্লিক কৰি এতিয়াই চাই লওক। বন্ধুসকল, আজিৰ ভিডিঅ'টো বলক আৰম্ভ কৰোঁ। বন্ধুসকল, ধনী এপৰ পৰা আপোনালোকে ৰিচাৰ্জ কৰিবলৈ হ'লে আপোনালোকে ধনী এপটো অ'পেন কৰি লওক। তাৰপিছত আপুনি লগ ইন হৈ লওক। মোৰ ইয়াত দেখা পাইছে ৱালেট বেলেঞ্চ 149। তো মই 149ৰ ৰিচাৰ্জ কৰিব বিচাৰোঁ। তো ইয়াৰ কাৰণে কি কৰিব লাগিব আপোনালোকে ভালদৰে চাই লওক। আপোনালোকে ছাৰ্ভিচত ক্লিক কৰক। তাৰপিছত ইয়াত দেখা পাইছে মোবাইল। তাৰপিছত ইয়াত আপুনি ক্লিক কৰি দিয়ক। তাৰপিছত লোডিং হ'ব। আপোনালোকে মোবাইল নাম্বাৰটো দি দিয়ক। তাৰপিছত আপুনি অপাৰেটৰটো সিলেক্ট কৰি লওক। আপোনাৰ যি সিম হয় এইটো আপুনি সিলেক্ট কৰি লওক। তাৰপিছত ইয়াত দেখা পাইছে ভিউ প্লেন, ইয়াত ক্লিক কৰি দিয়ক। তাৰপিছত ইয়াত আপুনি এনেদৰে আপোনাৰ ৰিচাৰ্জৰ প্লেনবোৰ দেখা পাব। আপুনি যিটো ৰিচাৰ্জ কৰিব বিচাৰে আপুনি সিলেক্ট কৰি লওক। মই এইটো ৰিচাৰ্জ কৰিব বিচাৰোঁ বন্ধুসকল, আনলিমিটেড ভইচ কল 1 GB পাৰ ডে 149। তো মই ইয়াত আপুনি ক্লিক কৰি দিব। তাৰপিছত ইয়াত দেখা পাইছে ৰিচাৰ্জ, ইয়াত ক্লিক কৰি দিব। তাৰপিছত কণ্টিনিউ কৰি দিব। বন্ধুসকল, ৰিচাৰ্জ সম্পূৰ্ণ হৈ গ'ল। তাৰপিছত আপুনি ডান কৰি দিব। বন্ধুসকল, দেখা পাইছে এভেইলেবল বেলেঞ্চ 0। 149 আছিল, ৱালেট বেলেঞ্চ 149 লৈ গ'ল। আৰু এতিয়া মোৰ বেলেঞ্চ আহি গ'ল। বন্ধুসকল, আপোনালোকে এনেদৰে ধনী এপৰ পৰা আপোনালোকে ৰিচাৰ্জ কৰিব পাৰিব। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।